जोहार नमस्कार आदिवासी पिपल लिबरेशन आर्मी था आपला हेनादेखि साहिल मुंडा मैं और दीर्घदिনৰ পৰা আমি যি আদিবাসী জনগোষ্ঠীৰ স্বাৰ্থত আমি যি অস্ত্ৰ সংগ্ৰাম কৰি আহিছিলোঁ গতিকে আমি এটা কথা স্পষ্ট কৰি দিবলৈ খুজিছোঁ আমি আদিবাসী পিপল লিবৰেশ্যন আৰ্মি था आपला সংগঠন কোনো নতুন সংগঠন নহয় আৰু এক পুৰণা সংগঠন মই বিভিন্ন সমস্যাৰ পৰা মই মিডিয়াৰ যোগেদি ছ'চিয়েল মিডিয়াৰ যোগেদি হওক মই বিভিন্ন ঠাইৰ পৰা মই জনাইছিলোঁ যে গতিকে এই সংগঠনখন কোনো মানে নতুন সংগঠন নহয় আলনাৰ পৰা মই যেতিয়া আলনাত থাকোঁতে মোক আলনাৰ সেনাধ্যক্ষ নিৰ্মল তিৰ্কী পিতাৰ ডাঙৰ মানে সিহঁতৰ দুইটাৰ ভিতৰত মত বিনিময় নোহোৱাৰ কাৰণে তেওঁৰ ভিতৰত মানে কাজিয়া হৈ থকাৰ কাৰণে যে এক মানে ডিভাইডেড হ'বলগীয়া হৈছিলে সেই ডিভাইডেড হোৱাৰ কাৰণে যে আদিবাসী জনগোষ্ঠীৰ ছাত্ৰত যে মই এক বিশেষ মানে আগভাগ লৈ মই আলনাৰ লগত কাম কৰি আছিলোঁ গতিকে মই চাই পালোঁ যে আলনা হৈ আমি কাম কৰি আমি একো সুবিধা নাপালোঁ লেকিন সুবিধা নোপোৱাৰ ক্ষেত্ৰতো মই নিজকে নিজে আত্মসমৰ্পণ কৰিব গৈছিলোঁ চেৰেণ্ডাৰ কৰিব গৈছিলোঁ সেইটোও মই সুবিধা নাপালোঁ সেইকাৰণে মই নিজৰ চিপাহীক লৈ মই নিজৰ পথ বাছি মই জংঘলত আহিছিলোঁ গতিকে মই এটা কথা স্পষ্ট কৰি দিবলৈ কৈছোঁ মই কোনো মানে চৰকাৰৰ দাবী ধমকি জনা নাছিলোঁ লেকিন মোৰ এটাই কথা আছে যে আমাক যোনটোৱে তেওঁলোকে একৰ্ড কৰিলে সেই একৰ্ডত আমাক মানে আমি অধিকাৰ পাব লাগে সেই একৰ্ডৰ জৰিয়তে আমাক চামিল কৰিব লাগে সেয়াই মোৰ দাবী আছে আৰু গতিকে অসমৰ জনগোষ্ঠীৰ আদিবাসী জনগোষ্ঠীৰ ছাত্ৰত অসমৰ আদিবাসী জনগোষ্ঠীৰ ছাত্ৰত আমি যি অস্ত্ৰ সংগ্ৰাম কৰি আহিছিলোঁ দীৰ্ঘদিনৰ পৰা সেই সমস্যা সমাধান কৰিবলৈ ক্ষেত্ৰত আমি মানে জংঘলত অহাৰ উদ্দেশ্য নহয় লেকিন আমাৰ এটা উদ্দেশ্য আছে যে আদিবাসী জনগোষ্ঠীৰ যি মূল ডিমাণ্ড আছিলে শিডিউল ট্ৰাইব আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে মাটি পাটাৰ পৰা লৈ চাহ মজদুৰ চাহ জনগোষ্ঠীৰ মানে নামাকৰণতে ওলাব লাগে সেইবিলাক আমাৰ দাবী আছিলে গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে অসম চৰকাৰে আমাক মানে পুষ্টিকৰণ যে দিলে যে আমাৰ 9জনীয়া আগতেও 9জন আমাৰ যি আত্মসমৰ্পণ কৰিলে কাৰ্বি আংলং জিলা প্ৰশাসনৰ জৰিয়তে তেওঁলোকৰ সহযোগত মই খুব 24-25 জানুৱাৰীৰ আগত মানে ৰিপাব্লিক ডেৰ আগত মই মূল খুঁটিত আহিবলৈ মই আত্মপ্ৰকাশ কৰিছোঁ আৰু আজি আত্মপ্ৰকাশৰ জৰিয়তে মোৰ লগত 40জনতকৈ মানে অধিক কেডাৰ আহিব মোৰ লগত চেয়াৰমেন আহিব ছেক্ৰেটাৰী আহিব বিভিন্ন আমাৰ মানে বুদ্ধিজীৱীবিলাক মোৰ লগত ওলাই আহিব আৰু মই এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ আমি মানে কাৰ্বি আংলং জিলা আৰু কাৰ্বি আংলং EM তুলিৰাম ৰহমান ডাঙৰীয়াক আমি মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক সুযোগ প্ৰদান কৰিলে আৰু তেওঁলোকে আমাক মানে আমাৰ বৰজান সমষ্টিৰ MSC আমাৰ সূৰ্যৰাম পাৰ ডাঙৰীয়া তেওঁ আমাক মানে কৰিলে আৰু তেওঁলোকে আমাক মানে আমাৰ বৰজান সমষ্টিৰ MSC আমাৰ সূৰ্যৰাম পাৰ ডাঙৰীয়া তেওঁ আমাক মানে সহযোগ কৰিলে কাৰ্বি আংলঙৰ BJP প্ৰেচিডেণ্ট তেওঁলোকে মানে আমাক মূল খুঁটি ল'বলৈ কাৰণে এক বিশেষ আশা প্ৰদান কৰিছে আৰু সেই জৰিয়তে আমি 24-25ৰ ভিতৰত আমি মূল খুঁটিত আহিবলৈ আমি আত্মপ্ৰকাশ কৰিছোঁ আৰু গতিকে আমাক কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি আংলঙৰ যি IB ব্ৰাঞ্চ আছে তেওঁৰ সহযোগত আমি মূল খুঁটিত আহিম যি খুব কম সময়ৰ ভিতৰত মানে 24-25 জানুৱাৰীৰ ভিতৰত আমি মূল খুঁটিত আহিম সেইকাৰণে আমাক মানে কাৰ্বি আংলং জিলা প্ৰশাসনৰ মানে বিশেষ মানে আগভাগ ল'ব আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ জৰিয়তে আমি মূল খুঁটিত আহিম আৰু একটা কথা আমি স্পষ্ট কৰি দিছোঁ যে আমি কোনো নতুন সংগঠন নহয় আলনাৰ পৰা আমি পৃথক গাঁঠিহে আহিছিলোঁ আলনাৰ পৰা আমি ডিভাইডেড কৰি আমি এক বিশেষ নামাকৰণ কৰিছিলোঁ যে আমি আপলা হওক তেওঁলোকে কিন্তু আমাক আলনা হৈ আমাক ক'তো চেলেণ্ডাৰ কৰিবলৈ নিদিছিলে আমাক আলনা হৈ ক'তবা আমি চেলেণ্ডাৰ কৰিবলৈ যায় আমাৰ ল'ৰাক তেওঁলোকে এৰেষ্ট কৰাই দিয়ে আমাৰ ল'ৰা নহয় কৈ সেইভাৱে আমি মানে নিজৰ এটা নামাকৰণেৰে আমি মানে নিজৰ ল'ৰাবিলাকক মূল খুঁটিত মানে নিজত মানে চৰকাৰৰ ওচৰত আত্মপ্ৰকাশ কৰি আমি যে আমাৰ নিজৰ আপলা নামাৰে আমি আত্মসমৰ্পণ কৰিম আৰু মুখ্য ধাৰাত জড়িম আৰু শান্তি আলোচনাৰ জৰিয়তে আমি আদিবাসী জনগোষ্ঠীৰ যি মূল সমস্যা আছে সেই সমস্যা সমাধান কৰিম কৈ আশা প্ৰদান কৰিছোঁ আৰু অসমৰ যি DGP ভাস্কৰজ্যোতি মহন্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্পেচিয়েল GP সিং ডাঙৰীয়াকক আমি ধন্যবাদ কৰিছোঁ তেওঁলোকে আমাক বিশেষ সুবিধা দিছে যে মূল খুঁটিত আহিবলৈ কাৰণে বিশেষ ধন্যবাদ জয় অসম জয় আদিবাসী।